वेलकम बैक टू माय यूट्यूब चैनल रियाज टू ब्लॉग आपलोक स्वागत जनाइছো আজি অন্য এটা ভিডিও লৈ পেলাই আপোনালোকৰ আগত মই ৰিয়াজ তো আজি এটা একদম মজা জায়গা যাব লাগি আছো মজা জায়গা মানে এটো এখন বিয়া গৈ আছো মোৰ মাহী লৰাটোৰ তো আপোনালোকে ভিডিওটো চাই থাকিব একদম ধামাকা হৈ থাকিব আৰু কোড গৈ আছো আপোনালোকে ধুনীয়াকৈ টুৰ বিলাকো পাই থাকিব আৰু কি খাম কি কৰিম সব আপোনালোকে দেখি পাব এটা বলক এটা আজি ভিডিওটো আমি বৰ্তমান মই ঘৰতে আছো তো ইয়াৰ পৰা মাহী ঘৰ যাম তো মাহী ঘৰৰ পৰা সিদ্ধা আপোনালোকে দেখি পাব তো এতিয়া আমাৰ মা ওলাই আছে মা ক'ত গ'ল মাক বিচাৰি লওঁ আমাৰ মা একদম নীলা হৈ একদম ওলাই আছে একদম বিয়াটো আজি আমাৰ পটো হাই পটো থাকা দে মই তোমাক এই থৈ ফুপু যাম এতিয়া দে শুই থাকা টাটা পটো টাটা এতিয়া আমাৰ ঘৰৰ পৰা মা আৰু মই ওলাই ল'লোঁ এতিয়া মাহী ঘৰত যাম তো মাহী ঘৰত আৰু মানুহ ওলাই আছে তো এতিয়া সিদ্ধা মাহী ঘৰত গৈ পেলাই তাৰপিছত আপোনালোকক পাই আছোঁ বিয়াত যাম বুলি গাড়ী একদম ধুই নিজে একদম চকচকীয়া কৰি থৈছোঁ আৰু পূৰা একদম শ্ব'ৰুম গাড়ী হৈ আছে একদম শ্ব'ৰুমৰ নিচিনা একদম তো মায়ে লৈ আহিছে এতিয়া কইনা ঘৰলৈ আগবঢ়াব লাগিব টোপোলাটো সোনকালে আহা মা কইনা ঘৰলৈ বহি লওঁ ভিতৰত তো যাওঁ দেই বিয়ালৈ টাটা তো মাহী ঘৰত আমি যাব নাপালোঁ মাহীহঁতে চব ওলাই আহিলে তো আমি আধা ৰাস্তাৰ পৰা লগ কৰিলোঁ এতিয়া আমি আহি আছোঁ এটা সুন্দৰ ধুনীয়া জেগা দেখা পাইছোঁ ৱাও এক্সিলেণ্ট ৰাস্তা একদম ফাই হৈ আছে পুৰা 4 লাইন তো আমি এতিয়া কেটেলা পাওঁ অৱস্থা কেটেলা ৰখিম খাই লওক আৰামত এটা ধুনীয়া প্লেচ ৰখিছোঁ আমি কেটেলাত বৰ্তমান অলপ ব্ৰেক লৈছোঁ বাকী মানুহখিনি আহি আছে সেইবাবে আমি ব্ৰেক লৈছোঁ বৰ্তমান তো বাকী গাড়ীখিনি আমাৰ আহি আছে এখন আহি আছে আৰু দুখন পিছত আহি আছে এখন 2 নম্বৰখন গাড়ী এখন 3 নম্বৰখন গাড়ী আমাৰ লগৰ 4 নম্বৰখন তো আহি পাই ডাইৰেক্ট আমি খানা ৰুমতে সোমালোঁ খাবলৈ দিছে এতিয়া খাই ল'ম বহুত ভোক লাগিছে এতিয়া খানা ষ্টাৰ্ট কৰিব লাগে খোৱা পুৰা খোৱা খাই আছোঁ তো পটল ফ্ৰাই পাপৰ ফ্ৰাই চিকেন আৰু বহুতো আইটেম দিছে খাই লওঁ পুৰা কইনা কেনেকুৱা কইনা চনা নাই যে কইনা হাঁহিছে দেখোন ফাইনেলি ভাত পানী খাই হৈ এতিয়া অলপ বাহিৰত ৰখিছোঁ বিয়া ঘৰৰ ভিতৰত মানে ইমান গৰম তো সেইকাৰণে অলপ গছৰ তলত ইয়াত বাঁহ গছ দেখিছোঁ ছাইডত বাঁহ গছৰ তলতে অলপ ৰেষ্ট লৈছোঁ তো বিয়া মানে নহয় মিতিৰ খোৱা বুলি হয় তো মিতিৰ খাবলৈ আহিলোঁ তো খোৱা বোৱাটো হৈ গ'ল অলপ ৰেষ্ট লৈ লৈছোঁ তো বাকীখিনি আপোনালোকে দেখিব পাব ভিডিঅ'টো চাই থাকক ফাইনেলি আমাৰ খানা পিনা হৈ এতিয়া কইনাক লৈ যাব লাগিব নে কি কয় আমি যাব লাগে বৰ্তমান তো এতিয়া আমি কইনাক লৈ পেলাই আমি ঘৰৰ মুৱা হৈ গৈ আছোঁ